নমস্কাৰ চাৰিফালে শুনি আছো কোডিং কোডিং আৰু কোডিং বন্ধুসকল যেতিয়াৰ পৰা নিউ এডুকেশ্যন পলিচি হৈছে নিউ এডুকেশ্যন পলিচি গুটে কথাবিলাক আমি সকলোৱে গম পাইছো এই নতুন শিক্ষানীতিৰ আধাৰত এটি কথা চাৰিফালে আলোচনা হৈ আছে এই কথাটো হৈছে নতুন এডুকেশ্যনেল পলিচিৰ অধীনত প্ৰাথমিক স্তৰৰ পৰা ছাত্ৰ-ছাত্ৰীক কোডিংৰ শিক্ষা প্ৰদান কৰা হ'ব এই কোডিং কি বস্তু চাৰিফালে কোডিংৰ আলোচনা হৈ আছে কোডিং কি বস্তু কোডিং পঢ়িলে কি হয় কোডিংৰ স্কোপ কি আছে ভৱিষ্যতে আৰু কোডিং পঢ়িলে কিমান ডাঙৰ চাকৰি পাব পাৰে গোটেইবিলাক কথা আজি আলোচনা কৰিম আৰু খুব সহজ সৰলভাৱে কোডিংৰ বিষয়ে মই আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিম গতিকে কমপ্লিটলি ভিডিঅটো আপোনালোকে চাই থাকিব বন্ধুসকল কোডিং বা প্ৰগ্ৰামিং কম্পিউটাৰ এটি ভাষা যেনেকে আমি কথা ক'বলৈ এটি ভাষা ব্যৱহাৰ কৰোঁ তেনেকে কম্পিউটাৰৰো এটি নিজস্ব ভাষা আছে আৰু এই ভাষাটোকে কোডিং বা প্ৰগ্ৰামিং বুলি কোৱা হয় এই কোডিং বা প্ৰগ্ৰামিং বিভিন্ন ধৰণৰ হ'ব পাৰে কোডিংৰ কথাটো বুজিবলৈ হ'লে একেবাৰে সিম্পল ভাষাত আমিও কোডিং ব্যৱহাৰ কৰোঁ আমি যেতিয়া কথা কওঁ বা কেতিয়াবা আমাৰ সিক্ৰেসি বা আমাৰ সিক্ৰেট গোপনীয় কথা ক'বলৈ হ'লে আমি কোড ল্যাঙ্গুৱেজৰ ব্যৱহাৰ কৰোঁ হয় ঠিক তেনেকে কম্পিউটাৰৰো নিৰ্দিষ্ট বা নিজস্ব ভাষা হিচাপে কোড ল্যাঙ্গুৱেজৰ ব্যৱহাৰ কৰা হয় যাক কোডিং বুলি কোৱা হয় এই কোডিংৰ আন এটি নাম হৈছে প্ৰগ্ৰামিং বন্ধুসকল কোডিংৰ এটা সিম্পল এক্সাম্পল দিবলৈ চেষ্টা কৰিছো আপোনালোকে দেখিবলৈ পাইছে লাৰ্ণ শব্দটো লিখা আছে ইয়াক দুই ধৰণে আমি কোডিং কৰিছো প্ৰথম শাৰীটোত লাৰ্ণৰ সলনি আমি লিখিছো এলৰ সলনি ও ইৰ সলনি এইচ এৰ সলনি ডি আৰৰ সলনি ইউ আৰু এনৰ সলনি কিউ ইয়াতে কি কোড ব্যৱহাৰ হৈ আছে আপোনালোকে লক্ষ্য কৰিলে গম পাব প্লাসটো আমি লিখি থৈ দিছো এলৰ লগত দুটা লেটাৰ প্লাস কৰি আমি ও লিখিছো ঠিক তেনেকে আনবিলাকো লিখিছো আপোনালোকে লক্ষ্য কৰিলে ভালদৰে গম পাব এই কোডিং বা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাকৰ ভিতৰত স্ক্ৰেচ জাভা সি++ পাইথন অন্যতম কোডিং ল্যাঙ্গুৱেজ বন্ধুসকল এই কোডিং ল্যাঙ্গুৱেজ কেনেকে আৰম্ভ হ'ব প্ৰাথমিক স্তৰৰ পৰা গোটেই ভাৰতবৰ্ষতে আৰু এই কোডিং ল্যাঙ্গুৱেজ বা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ পঢ়াৰ ফলত জনাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰীৰ কেনে ধৰণৰ লাভ হ'ব আৰু ভৱিষ্যতে ইয়াৰ কি স্কোপ আছে এই গোটেইবিলাক কথা আমি আলোচনা কৰিম বন্ধুসকল আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ পিছত এটি চাকৰিৰ কাৰণে হাহাকাৰ কৰি ফুৰে কিয়নো সকলোৱে যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে তাৰ পিছত তেওঁলোকে যিকোনো চাকৰি এটা বিচাৰি উলিওৱাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হয় কিয়নো কম্পিটিশনটো বহুত হাই হয় আৰু ভ্যাকেন্সিৰ অভাৱৰ বাবে আমি চাকৰি এটা যোগাৰ কৰিবৰ কাৰণে অসুবিধা হয় তদুপৰি আমি যিবিলাক শিক্ষা লাভ কৰোঁ যি ধৰণৰ আমি শিক্ষা গ্ৰহণ কৰোঁ সেই শিক্ষাৰ আধাৰত যথেষ্ট পৰিমাণে আমাৰ পদৰ অভাৱ বা কামৰ অভাৱ হয় গতিকে এই যে কোডিংৰ কথাটো উল্লেখ হৈ আছে কোডিং বা প্ৰগ্ৰামিংৰ কথা কোডিং বা প্ৰগ্ৰামিং যদি আমি পঢ়ো কোডিংৰ কথা জানো কোডিং আমি যেতিয়া কোডিংৰ শিক্ষা লাভ কৰিম তেতিয়া আমাৰ কোনবিলাক ক্ষেত্ৰত লাভ হ'ব কোডিং জনাৰ পিছত এগৰাকী ছাত্ৰ বা ছাত্ৰী নিজে এজন ক্ৰিয়েটৰ হ'ব পাৰিব ক্ৰিয়েটৰ মানে তেওঁ নিজেই কিছুমান বস্তু ইনোভেট কৰিব পাৰিব যেনে ধৰক কম্পিউটাৰ এপ্লিকেশ্যন হওক মোবাইল এপ্লিকেশ্যন বা ছফ্টৱেৰ বা গেমছ বিভিন্ন ধৰণৰ মোবাইল গেমছ ভিডিঅ' গেমছ তেওঁ ডেভেলপ কৰিব পাৰিব গতিকে তেনে ধৰণৰ কম্পিউটাৰ এপ্লিকেশ্যন বা মোবাইল এপ্লিকেশ্যন হওক ছফ্টৱেৰ হওক গেমছ এইবিলাকৰ স্কোপ বহুত বেছি আছে ভৱিষ্যতে গতিকে কোডিংৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজে একোগৰাকী ক্ৰিয়েটৰ হ'ব পাৰিব কিছুমান নতুন নতুন বস্তু তেওঁলোকে আৱিষ্কাৰ কৰিব পাৰিব গেমছৰ ক্ষেত্ৰতে হওক এপ্লিকেশ্যনৰ ক্ষেত্ৰতে হওক বিভিন্ন ছফ্টৱেৰৰ ক্ষেত্ৰতে হওক এটা ছফ্টৱেৰ বা এটা এপ্লিকেশ্যন এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে নিজে ডেভেলপ কৰিব পাৰিব নেক্সট লেভেললৈকে লৈ যাব পাৰিব গতিকে বিভিন্ন ইনোভেশ্যন তেখেতে কৰিব পাৰিব যাৰ স্কোপ ভৱিষ্যতে বহুত বেছি আছে আৰু এগৰাকী ভাল ক্ৰিয়েটৰৰ ডিমাণ্ড বহুত বেছি এগৰাকী ভাল ক্ৰিয়েটৰৰ ডিমাণ্ড এইকাৰণে বহুত বেছি তেওঁ যদি ভাল ক্ৰিয়েটৰ হ'ব পাৰে ভৱিষ্যতে তেওঁ মাল্টিনেশ্যনেল কোম্পানী হওক তেনেকুৱা ছফ্টৱেৰ যিকোনো কোম্পানীত তেওঁ অতি সোনকালে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে বন্ধুসকল কোডিং বা
প্ৰগ্ৰেমিঙৰ স্কোপ বহুত বেছি আছে ভৱিষ্যতে আৰু কোডিঙৰ ক্ষেত্ৰত মই যিখিনি কথা ক'বলগীয়া আছিল একেবাৰে সহজ সৰল ভাষাত আপোনালোকৰ আগত দাঙি ধৰিলো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চিতভাৱে লাইক কমেন্ট কৰিব আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ